হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকলৈ লৈ আহিছোঁ কম সময়তে প্ৰস্তুত কৰিব পৰা আমৰ আচাৰৰ এবিধ ৰেচিপি। এতিয়া চবেই আচাৰ প্ৰস্তুত কৰিছেই, ময়ো আজি কৰিবলৈ ল'লোঁ আমৰ আচাৰ আৰু তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। যদি আপোনালোকে এইদৰে বনাই পোৱা নাই, এবাৰ বনাই চাবচোন। টাইমো কম লাগে আৰু মেইন কথা ৰ'দ নহ'লে আচাৰ ভাল নহয়, কিন্তু এইবিধ আচাৰ প্ৰস্তুত কৰিবলৈ প্ৰথমতে ৰ'দৰ ইমান প্ৰয়োজন নহয়, পাছলৈ ৰ'দত দিলেই হয় আচাৰবিধ বনাই লৈ। এতিয়া মই আমখিনি ভালকৈ ধুই লৈ মোহাৰি লৈছোঁ যাতে পানী নাথাকে। তাৰ পৰা এইদৰে পিচ পিচকৈ আটাইখিনি কাটি ল'লোঁ। আচাৰৰ বাবে আমাক প্ৰয়োজন হোৱা মছলাসমূহ হৈছে এইসমূহ, আৰু লগতে লৈছোঁ মিঠাতেল আৰু অলপ হিং। এতিয়া মছলাখিনি অলপ ভাজি ল'বৰ কাৰণে এখন কেৰাহীত মেথি গুটি, চফ, জিৰা, ধনিয়া আৰু এচামুচমান জালুক দি পেলাই ভাজি লৈছিলোঁ মছলাখিনি। মছলাখিনি ভাজি হ'লে ঠাণ্ডা কৰি সেইখিনি পিচি লৈছোঁ। তাৰ পৰা এতিয়া এটা গামলাত আমখিনি লৈ লৈছোঁ আৰু তাত এতিয়া গ্ৰাইণ্ড কৰি লোৱা মছলাখিনি দি দিলোঁ। লগতে ইয়াত হালধি দি লৈছোঁ, কালজিৰাখিনি, তাৰ পৰা জলকীয়া গুড়ি, নিমখ আৰু হিং 1/4 চামুচ লৈছোঁ মই। তাৰ পৰা 1.5 কাপ মিঠাতেল, কেঁচা মিঠাতেল দিছোঁ। আপোনালোকে গৰমো দিব পাৰে, কিন্তু মই কেঁচা মিঠাতেলেই দিছোঁ। দি আটাইখিনি ভালদৰে মিক্স কৰি ল'ম। আমখিনিত ভালদৰে মছলাখিনি সানি লৈ ইয়াক ঢাকন লগাই পেলাই 10 দিনমানৰ কাৰণে ৰাখি থৈ দিম। তাৰ পৰাহে বটলত ভৰাব পৰা হ'ব। তেতিয়ালৈকে আমখিনি কোমল হৈ আহিব। আৰু এই 10টা দিনত প্ৰত্যেক দিনাখনে আমখিনি এবাৰ এখন শুকান চামুচ বা যিকোনো হেতাৰে মছলাখিনিৰ লগত অলপ তল ওপৰ কৰি দিব লাগিব। ডেইলি সেইটো কৰিলে সোনকালে আমখিনি কোমল হ'ব। এতিয়া 10 দিনৰ পাছত আমাৰ আমৰ আচাৰখিনি চব কালাৰটো চেঞ্জ হৈ আহিলে আৰু চফ্টো হৈ গ'ল। এতিয়া এটা কাঁচৰ বৈয়ামত এইখিনি ভৰাই মাজে মাজে ৰ'দত দি আচাৰৰ জুতি ল'ব পৰা যাব। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে বাৰু? যদি ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ যদি চেনেলটোত আপোনালোক নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।